Hello everyone, welcome back to our channel. আজি আপোনালোকৰ মাজত মই এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে ব্ৰেড পোলাও। সো দেৰি নকৰি বলকচোন চাওঁ মই কেনেকৈনো ব্ৰেড পোলাও বনালোঁ। ব্ৰেড পোলাও বনাবৰ কাৰণে আমাক লাগিব ব্ৰেড আৰু মই ব্ৰেডখিনি সৰু সৰু পিচেছত কাটি লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ, এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা জলকীয়া আৰু টমেটো সস আৰু লগত অলপ লাগিব আমাক জিৰা গুড়ি। আৰু এতিয়া মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলটো অকণমান কমাই দিব আৰু যদি আপোনালোকে বিচাৰে মিঠাতেলো ইউজ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালদৰে এনেকৈ লৰাই পেলাই অলপ সময় ভাজি ল'ব আৰু তাৰ পাছতেই বিলাহীখিনি দি দিব আৰু বিলাহীখিনিও ঠিক সেইদৰে ভালদৰে ভাজি ল'ব অলপ। বিলাহীখিনি অকণমান গলি যোৱালৈকে ভাজি ল'ব আৰু তাতে মই এটা কেঁচা জলকীয়া দিলোঁ আৰু অলপমান মই টমেটো চচ দিছোঁ। আৰু আপোনালোকে যদি অকণমান জ্বলা বেছি খাওঁ বুলি ভাবে জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে আৰু অকণমান জিৰা পাউডাৰ দিলোঁ মই। আৰু যদি আৰু জ্বলা বেছি খায় তেনেহ'লে জলকীয়াও বেছিকৈ দিব। মই ইমান জ্বলা নাখাওঁ সেইকাৰণে মই জলকীয়া এটা দিছোঁ আৰু জলকীয়া গুড়িও মই ব্যৱহাৰ কৰা নাইকিয়া। আৰু তাৰ পিছতেই অলপমান পানী দি দিব, প্ৰায় আধা কাপ বা 1 কাপ সিমানমান পানী দি দিব আৰু তাৰ পিছত এইখিনি ভালকৈ অলপ লৰাব আৰু অকণমান উতলিব দিব। দেখিছে আপোনালোকে এইখিনি উতলি আহিছে আৰু তাৰ পিছতেই যিখিনি মই ব্ৰেডছ এনেকা সৰু সৰু পিচেছ কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিব আৰু তাৰ পিছত এইখিনি ভালকৈ মিক্স কৰি দিব যাতে আমাৰ যিখিনি মানে চচ টমেটো এইখিনি যিখিনি অলপ গ্ৰেভি টাইপ আছিলে সেইখিনি যাতে ভালদৰে মিক্স হৈ যায় ব্ৰেডখিনিৰ লগত। তো তেনেকৈ মিক্স কৰি দিব আৰু অকণমান টাইম লৰাই দিব। এয়া চাওক আমাৰ ব্ৰেড পোলাও ৰেডি হৈ গ'ল। ইয়াতে মই লাষ্টত ভুজিয়া দি পেলাই গাৰ্নিছ কৰি দিছোঁ। মই আলু ভুজিয়া ইউজ কৰিছোঁ, আপোনালোকে বেলেগ ভুজিয়াও ইউজ কৰিব পাৰে। ওপৰত এনেকৈ ভুজিয়া দি দিলে খাবলৈ খুব টেষ্টি লাগে আৰু ব্ৰেড পোলাও খাই এনেও ভাল লাগে নহয় জানো। তো আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খুব ভাল লাগে খাই। আৰু যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট ছেকশ্যনত জনাব, শ্বেয়াৰ কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।